নিৰ্বাচনত হাৰিও জয় কৰিছে জনতাৰ হৃদয়। বিধায়ক হ'ব নোৱাৰিলেও পালন কৰিছে দায়িত্ব। বন্যাৰ্তৰ সেৱাত অটল অবিচল লুৰিণজ্যোতি গগৈ। ৰাইজৰ বিপদৰ সময়ত কৰিছে বীৰৰ দৰে কাম। ৰাজনীতিৰ পথত নিৰ্বাচনী পৰাজয় আহিব পাৰে, কিন্তু জনসাধাৰণৰ দুখ কষ্টৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াটোৱেই যেন লুৰিণজ্যোতি গগৈৰ বাবে এতিয়া মূল লক্ষ্য। অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বিপদৰ সময়ত ৰাইজক সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে নেতাজনে। কেতিয়াবা বানপীড়িতক যোগান ধৰিছে কঠীয়া, কেতিয়াবা হাতত কোৰ লৈ পথাৰত নামি বন্যাৰ্তৰ বাবে কৰিছে শ্ৰমদান, কেতিয়াবা হাতত স্প্ৰে লৈ গৈছে গাঁৱে গাঁৱে, আৰু কেতিয়াবা বানে লৈ অহা পলস আঁতৰাবলৈ কৰিছে সহযোগ। মুঠৰ ওপৰত ৰাইজৰ বিপদৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আমি সকলোৱে মিলি সন্মিলিতভাৱে বানপানীত আক্ৰান্ত হোৱা, ক্ষতিগ্ৰস্ত হোৱা আৰু বিভিন্ন ৰাজহুৱা অনুষ্ঠান আৰু ব্যক্তিগত ঘৰ যি পলস বা বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ আহি পৰিছে, সেইবোৰ আমি শ্ৰমদানৰ যোগেদি পৰিষ্কাৰ কৰিবৰ কাৰণে বিশেষকৈ আজি চন্তক উচ্চ মাধ্যমিক বিদ্যালয়ত আমি থিয় হৈ বিদ্যালয়খনত প্ৰায় 1 আঁঠু পলস পৰিছে। ইয়াত আমি চফা কৰিবৰ কাৰণে আমি আজি সকলোৱে আহিছোঁ। আমাৰ 100 গৰাকী যুৱ বন্ধু, আমাৰ জাতীয় সেৱক আৰু 100 গৰাকী জাতীয় সেৱিকাই তেখেতসকলে পথাৰত ইতিমধ্যে ধান ৰুবৰ কাৰণে ইতিমধ্যে অগ্ৰসৰ হৈছে, তেওঁলোকে ধান ৰুই আছে। আমাৰ ফালৰ পৰা আমি জনসাধাৰণক আমি যিমান পাৰি আমাৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ, আৰু সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনগণকো আমি আহ্বান জনাইছোঁ যে অত্যন্ত ভয়ংকৰ ভয়াৱহ পৰিস্থিতি, এইটো বানপানীয়ে নহয়, এটা চুনামি সদৃশ পৰিৱেশ। সকলো প্ৰকাৰে দুৰ্যোগৰ এই কঠিন সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে লুৰিণজ্যোতি গগৈয়ে। নিৰ্বাচনৰ ফলাফলত হয়তো লুৰিণজ্যোতি গগৈ জয়ী হ'ব নোৱাৰিলে, কিন্তু এই সংকটৰ সময়ত ৰাইজৰ বাবে আগবঢ়োৱা এই সেৱাই তেওঁক জনসাধাৰণৰ হৃদয়ত দিছে আন নতুন পৰিচয়। নিৰ্বাচনত জয় পৰাজয় সাময়িক, কিন্তু জনতাৰ দুখৰ সময়ত জনতাৰ কাষত থিয় দিয়াৰ স্মৃতি দীৰ্ঘস্থায়ী। নিউজ ডেস্ক, নিউজ লিগ।